নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব চেটিং অসমৰ এটা বিশেষ ভিডিঅ'লৈ তো বন্ধুসকল ষ্টাফ সিলেকশ্যন কমিশ্যন চমুকৈ SSC অৰ্থাৎ কৰ্মচাৰী নিযুক্তি আয়োগৰ অধীনত ইয়াতে বহুত সংখ্যক পদ মুকলি হৈছে মুঠ 25271টা পদ মুকলি হৈছে আৰু ইয়াৰ যোগ্যতা বিচৰা হৈছে মেট্ৰিক পাছ 10 ক্লাছ পাছ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে এই চাকৰিসমূহত আবেদন কৰিব পাৰিব ক'ত কিমান পদ খালী আছে আমি সবিশেষ জনাই দিম ল'ৰা ছোৱালী সকলো আবেদন কৰিব পাৰিব তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সকল আমি যদি ডিটেইলছ চাওঁ SSC Constable Recruitmentৰ ইয়াতে চাব নাম হৈছে পদৰ নাম হৈছে কনষ্টেবল জেনেৰেল ডিউটি ঠিক আছে কনষ্টেবল জেনেৰেল ডিউটি আৰু ইয়াতে সৰ্বমুঠ পদ খালী আছে 25271টা পদ আৰু মেল প্ৰাৰ্থীসকলৰ বাবে আছে 22424টা ঠিক আছে ল'ৰাৰ বাবে 22424টা পদ আছে আৰু ছোৱালী প্ৰাৰ্থীসকলৰ বাবে ফিমেল প্ৰাৰ্থীসকলৰ বাবে 2847টা পদ ঠিক আছে ইয়াতে দৰমহাও ধুনিয়া দিছে যথেষ্ট দৰমহা দিছে ইয়াতে পে লেভেল 3 21700 টকাৰ পৰা 69100 টকালৈ আপোনালোকে দৰমহা লাভ কৰিব আৰু আমি যদি এতিয়া অৰ্গানাইজ ওয়াইজ যদি আমি ভ্যাকেন্সি সমূহ চাই লওঁ এটা চাব মেল প্ৰাৰ্থীসকলৰ বাবে চাওক ইয়াতে BSF ত পদ আছে 6413টা পদ তাৰ পাছতে CISF ত আছে 7610টা পদ আৰু SSB ত আছে 3806টা পদ ITBP ত আছে 1216টা পদ ইয়াতে চাওক AR অৰ্থাৎ আসাম ৰাইফলছৰ পদ আছে 3185টা বন্ধুসকল SSF ত আছে 194টা টোটাল হৈছে মেল প্ৰাৰ্থীসকলৰ বাবে 22424টা ঠিক আছে বন্ধুসকল এতিয়া আমি ছোৱালীৰ বাবে ক'ত কিমান পদ খালী আছে আমি চাই লওঁ আহক ইয়াতে চাওক ফিমেল ইয়াতে ফিমেলৰ বাবে BSF ত পদ আছে 1132টা পদ আৰু CISF ত আছে 854টা পদ তাৰ পাছতে ITBP ত আছে 215টা আসাম ৰাইফলছত আছে 600টা তাৰ পাছতে SSF ত আছে 46টা মুঠতে 2847টা পদ ছোৱালীৰ বাবে খালী আছে ঠিক আছে বন্ধুসকল ইয়াতে কোৱা হৈছে যে SSF ঠিক আছে SSF হৈছে সেক্ৰেটাৰিয়েট সিকিউৰিটি ফোৰ্স ঠিক আছে বন্ধুসকল এতিয়া যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ চাই লওঁ SSC GD ৰিক্ৰুটমেন্টৰ ইয়াতে এজ লিমিটটো বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হৈছে ইয়াতে SC আৰু ST প্ৰাৰ্থীসকলে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব আৰু লগতে OBC প্ৰাৰ্থীসকলে 3 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব ঠিক আছে এটা চাওক এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে মেট্ৰিকুলেশ্যন নাইবা 10 ক্লাছ যিসকলে পাছ কৰিছে তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব ঠিক আছে ইয়াতে বন্ধুসকল আবেদন মাচুল দিব লাগিব আপোনালোকে এপ্লিকেশন ফিজ হিচাপে আদাৰ্স সকলে দিব লাগিব 100 টকা আৰু SC ST ESM ওমেন আপোনালোকে কোনো ধৰণৰ ইয়াতে পে কৰিব নালাগে এপ্লিকেশন ফিজ ঠিক আছে তাৰ পাছতে পেমেন্ট মোডটো আপোনালোকে দিব পাৰিব ভীম UPI নেট বেংকিংৰ জৰিয়তে দিব পাৰিব ভিসা মাস্টাৰ কাৰ্ড মেষ্ট্ৰো ৰুপে ক্ৰেডিট ডেবিট যিকোনো আপোনালোকে দিব পাৰিব এখানে চাই ল'ব ভালদৰে তো বন্ধুসকল চাওক SSC কনষ্টেবল ভ্যাকেন্সি টুৰ সিলেকশন প্ৰসেস ঠিক আছে ইয়াতে সিলেকশন কেনেকে হ'ব ঠিক আছে ইয়াতে চাওক নাম্বাৰ 1 ত দিছে কম্পিউটাৰ বেসড এক্সামিনেশন এটা হ'ব তাৰ পাছতে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ PET আপোনালোকে জানে PET কি টেষ্ট হ'ব তাৰ পাছতে চাওক PST হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট ঠিক আছে তাৰ পাছতে মেডিকেল এক্সামিনেশন হ'ব আৰু লগতে ডকুমেন্ট ভেৰিফিকেশন ঠিক আছে ইয়াতে বন্ধুসকল চাই লওক আমাৰ অসমৰ আৰু অন্যান্য আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ ক'ত ইয়াতে এক্সাম চেণ্টাৰ আছে ইয়াতে বন্ধুসকল মই অসমৰখিনি কৈ দিছো অসমৰ আছে ডিব্ৰুগড়ত আছে গুৱাহাটীত আছে যোৰহাট আছে শিলচৰ আছে ঠিক আছে এইগিটা কোড গিটা দি দিয়া হৈছে আপোনালোকে আবেদন কৰোতে আপোনালোকে যদি ডিব্ৰুগড় আপোনালোকে এপ্লাই কৰে যদি পৰীক্ষা যদি ডিব্ৰুগড়ত দিব বিচাৰে বা গুৱাহাটীত দিব বিচাৰে তেতিয়া হলে আপোনালোকক এইগিটা কোড গিটা আপোনালোকক লাগিব ঠিক আছে তো বন্ধুসকল এতিয়া কেনেকৈ আবেদন কৰিব লাগিব চাই লওঁ আহক হাউ ক্যান ইউ এপ্লাই ফৰ SSC কনষ্টেবল ৰিক্ৰুটমেন্ট আপোনালোকে আবেদন কৰিবলৈ SSC ৰিক্ৰুটমেন্টৰ যেটো পোৰ্টেল আছে হেতু আপোনালোকে অফিচিয়েল পোৰ্টেলটো ভিজিট কৰিব লাগিব আমি ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে সেই লিংকত ক্লিক কৰিলে আমাৰ
অফিচিয়েল ৱেবছাইট jobsite-in-assam.com খোল খাব আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত আহিব তলত আছে মই দেখাই দিম অনলাইন এপ্লিকেশ্যন ঠিক আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে চাব যেটো অফিচিয়েল তেওঁলোকৰ SSCৰ যেটো ৱেবছাইট খোল খাব তাতে নিউ ইউজাৰ ৰেজিষ্টাৰ নাও বুলি থাকিব ঠিক আছে তাতে আপোনালোকে অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব লিংক আৰু লগইন কৰিব ঠিক আছে তাৰ পাছতে আপোনালোকে আপোনালোকৰ পাৰ্সোনেল আৰু এডুকেশনাল যিবিলাক ডিটেইলছ আছে তাত যি আপোনালোকক নেসেসাৰী ডকুমেন্টছ বিচাৰিছে গুটেসমূহ আপোনালোকে আপলোড কৰিব আৰু লগতে এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইনৰ জৰিয়তে তাতে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পাছত আপোনালোকৰ ফৰ্ম ফিলআপ কৰা হৈ যাব আৰু আপোনালোকে ফৰ্মখনৰ এটা প্ৰিন্ট কপি ৰাখি দিব ঠিক আছে আপোনালোকে ডাউনলোড কৰি পেলাই এটা প্ৰিন্ট কপি আপোনালোকৰ হাতত ৰাখি থব ঠিক আছে এতিয়া বন্ধুসকল ইম্পৰ্টেন্ট ডেটসমূহ এবাৰ চাই লওক ইয়াতে চাওক এপ্লাই চলি আছে 17/7/2021 তাৰিখৰ পৰা অনলাইন আবেদন চলি লাষ্ট ডেট হৈছে 31/8/2021 ঠিক আছে 31 তাৰিখৰ 31 জুলাই আগত আপোনালোকে আবেদন কৰিব লাগিব ঠিক আছে এটা চাওক ইম্পৰ্টেন্ট ৱেব লিংকছ চাওক যেটো আমি ডেসক্ৰিপচনত লিংক দি দিম সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে আমাৰ ৱেবছাইটটো আমি আগতে কৈছো তললৈ স্ক্ৰল ডাউন কৰিব ইম্পৰ্টেন্ট ৱেব লিংকছ বুলি থাকিব আপোনালোকে আবেদন কৰিবৰ কাৰণে এটা চাওক অনলাইন এপ্লিকেশ্যন আছে ঠিক আছে ইয়াতে ক্লিক হেয়াৰত যদি আপোনালোকে ক্লিক কৰে ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু এডভাৰটাইজমেন্ট ডিটেইলছটো যদি আপোনালোকে চাবলৈ বিচাৰে ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব এটা বন্ধুসকল আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছ যেটো অফিচৰ বিজ্ঞাপন আবেদন কৰাৰ আগতে এবাৰ নিশ্চয় আপোনালোকে পঢ়ি ল'ব পঢ়ি পেলাই ভালদৰে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে যদি বিচাৰিছে এটা ক্লিক হেয়াৰত ক্লিক কৰিলে যেটো SSC অফিচিয়েল ৱেবছাইট হেটো ওপেন হ'ব ঠিক আছে তো বন্ধুসকল ভিডিওটো এখিনি আছিল আপোনালোকক জনাবলগীয়া যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব যিমান পাৰে শেয়াৰ কৰি দিব আৰু কিবা যদি জানিব লগা থাকে কমেন্ট বক্সত কমেন্ট কৰিব নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি থৈ যাব এনে ধৰণৰ ভিডিওসমূহ আগলৈও পাই থাকিব তো আজিলৈ ইমানেই ধন্যবাদ